সন্ধিয়া পৰত গৌৰী আহিল মাতৃগৃহত হ'ল উপস্থিত লগত আহিল মহালক্ষ্মী মহা সৰস্বতী আৰু আহিল কাৰ্তিক বাবা গণপতি সরস্বতী আৰু আহিল কাৰ্তিক বাবা গণপতি নিয়ৰ জন্মৰ আৰু জোনাক জন্মল দশো দিশে পৰিৱেশ আনন্দতি গল সুৰক্ষী হৈ আয়ে শিৱ কৰিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে ভবা কথা হিমালয়ে চন্দিকাৰ কৰে দেৱলোকত হ'ল হাহাকাৰ অসুৰৰ মহামায়া সুৰক্ষী হৈ আয়ে শিৱ কৰিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে মহিষাসুৰা অতিষ্ঠ হ'ল আকাশৰ সকলো দেৱগণ আকাশৰ দেৱগণে পুষ্প বৰষিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে কৰি অনেক বছৰ মহিষৰ লগত দেৱৰাজ ইন্দ্ৰদেৱৰ হয় পৰাজয় পদ্মজনী ব্ৰহ্মাক লগত লৈ দেৱগণ বিষ্ণু আৰু মহাদেৱৰ ললে গৈ শৰণ যুদ্ধ কৰি অনেক বছৰ মহিষৰ লগত দেৱৰাজ ইন্দ্ৰদেৱৰ হয় পৰাজয় পদ্মজনী ব্ৰহ্মাক লগত লৈ দেৱগণ বিষ্ণু আৰু মহাদেৱৰ ললে গৈ শৰণ ক্ৰোধান্বিত হ'ল বিষ্ণু আৰু জটাধাৰী